হত্যা করিম শাস্তি করিম মই বলয় हेलो नमस्ते वेलकम बैक टू माय सेकेंड एपिसोड सो गाइस আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো হেল্ল' এভৰিৱান কি খবৰ আশা কৰো সকলোৰে ভালে চাগে সো গাইস আজি মিডল নাইট হয় সো আপোনালোক আজিৰ ভিডিঅ' ধামাকাদাৰ হ'বলৈ গৈ আছে সো আপোনালোকে স্কিপ নকৰাকৈ এনেকৈ এন্টলৈ চাই থাকিব সো এতিয়া মই উলাই গৈ আছো এতিয়া ৰেডি হৈ গল সো আপোনালোকে চাই থাকিব আজি কংহালৈ ধামাকাদাৰ হ'ব সো আপোনালোকে এনেকৈ চাই থাকিব এতিয়া আমি গৈ আছো সুন্দর প্রতিদান অচিরদেহের ঘর
বাপৰে কেনেকুৱা অমৃত গলৰ উঠিল অমৃতত গল উঠিল বেশ কথা সেই হব কথা নে তাহলে হাসির কথা মানে বিশ্বস্ত সকলকে এই পরিস্থিতি সম্বন্ধৰ নাপাক দেউতলীয়া প্ৰথমতে তৈপতি কৰিব ভাল মুক্ত হ'ব বিদামৰ মৃত্যুৰ দুৱাৰ উদ্ধাৰ কৰি এই মহাবীর কংসর বছরে তোমার ইচ্ছাতে এই গর্বিত আজি তোমার হিরে এই মাতৃ রং দিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিত কৰিছা উপহার তুমি নিহালাকে করিব বিলম্বই হত্যাব বিধি তোমার কথাই হসা মই রাজা রাজা নারী হত্যা ভগিনী হত্যাৰে কলমে গালিব খালিব খুলিছা ক্ষতি হবি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা এনে কাম কৰা যদি তাতো জগতৰ বীৰৰ সমানে মুখে কৰিব কঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে মহাবীর কংসাই দৈৱকীও থাকিব জীয়াই তোমাৰো নাজা নহব একোকে অনিষ্ট অজোৰে কৰিছো মোৰতে দৈৱকীৰ দৈৱকীৰ প্ৰাণৰ মানে কংসৰ মৰণ দৈৱকীৰ গৰ্ভজাত সকলো সন্তান এই মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি আনি দিম তোমাৰ ওচৰত হত্যা কৰি সিহঁতক কবা তুমি নিষ্কণ্ঠ নিজ ইচ্ছামতে
কালকিটো ভগবানৰ আবিৰ্ভাৱ মথুরার রাজেশ্বর আজিৰ পৰা কণ্ঠ হব মথুরার রাজেশ্বর আজিৰ পৰা মথুরার সকল প্ৰজাই কণ্ঠৰ কথা মতে চলিব রাজেশ্বর মথুরা রাজেশ্বর মথুরার আজিৰ পৰা সমগ্ৰ মথুৰাৰ প্ৰজাই কণ্ঠৰ নিৰ্দেশ কৰিব লাগিব এই বৃদ্ধক লৌভজিৰে এতিয়া আটক কৰা লৈ যোৱা বৃদ্ধক ভ্ৰমণ কৰোৱা সৃষ্টি করা এবং যদি কোনো মথুরার প্রজায় কংসের বিরুদ্ধে বিদ্রোহ আচরণ করে লৈ আহিবা ততালিকে তাক মঞ্চলৈ তপাত দেৱত উতলাই পেলাবা হাত ধৰি কাটি তাৰ ৰক্তাক্ত বন্ধক ৰাজালিত আৰি থবা আৰু চৌদিশে বিভীষিকাৰ সৃষ্টি কৰিবা বিভীষিকা থাকিবলৈ
তোমাৰ ইচ্ছা মতে কৰ্ম হ'ব পিতা, মোৰ ইচ্ছা মতেহে হ'ব। তোমাৰ শুনিবলৈ ইচ্ছা নকৰেও মই তোমাক শুনাবলৈ বাধ্য। বলা পিতা, নৈবতীৰ ছয়টি পুত্ৰ ইতিমধ্যে মই হাতত আচাৰি গ্ৰহণ কৰিছোঁ। আৰু সেইদিনা দৈপকীৰ অষ্টম সন্তানক এই পৃথিৱীৰ পৰা মই বিদায় দিব পাৰিম যে সেইদিনাহে কংসৰ আনন্দৰ উৰ্ণাহুতি হ'ব। উৰ্ণাহুতি। আৰু সেইদিন প্ৰায় সমাগত হ'ব। আজিৰ ভিডিঅ' ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ, নেক্সট ভিডিঅ' লগ পাম। বাই।